সর্বগুণাকর যাকে নাহি কেউ পা তোহারি শরণকু রেণু ক্ষত কৌতি বারে কনহ প্ৰণাম। হে মোৰ জন্ম জন্মান্তৰৰ আজন্ম সেৱাস্থলীৰ সমবেত ভক্ত প্ৰাণ বৈষ্ণৱবৃন্দ, জয় জয়তে আপোনাৰ খবৰ পদ পংকজত শত সহস্ৰবাৰ অশ্ৰুভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। হে সতীবৃন্দ, দুজনা গুৰুৱে অসমীয়া সংস্কৃতিলৈ যি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গ'ল তাৰেই অন্যতম এয়া ভাওনা সংস্কৃতি। আহকচোন প্ৰণিপাত জনাই দুজনা গুৰুৰ পদপংকজত প্ৰণিপাত জনাই সপ্ত বৈকুণ্ঠ ক্ষেত্ৰ এই পবিত্ৰ বৰনামঘৰৰ মাজমজিয়াত উপবিষ্ট সমূহ ভক্ত প্ৰাণ বৈষ্ণৱবৃন্দৰ পদপংকজত গুৰু দুজনাৰ সংস্কৃতিৰে বিশাল পদযাত্ৰাত অলপমান সহানুভূতি আগবঢ়োৱাৰ মানসেৰে এয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ নাটকৰ পূৰ্বৰংগ। জয় জয়তে মুকুন্দ মুৰাৰী সন্মিলিত শিল্পী সমাজৰ তৰফৰ পৰা এয়া আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ আজিৰ নাটকৰ পূৰ্বৰংগ গায়ন বায়ন। কৃষ্ণ পদকমলে নষ্টি ভক্তি নারায়ণ মাধুর কন্যা প্রিয় গুণ কথনে নানুরক্ত রসিকা শ্রীকৃষ্ণ লীলা ললিত গুণ কথনে
রাম রাম